এতিয়া চলি আছে হিন্দু মুছলিমৰ বিভেদ। তো কথাটো এইটোৱে যে হিন্দু মুছলিমৰ ভাগ কৰি কি হ'ব? মানুহৰ তেজ সদায় একে, হিন্দুৰ তেজ ৰঙা, মুছলমানৰ তেজ ৰঙা। এতিয়া চাওক, বটদ্ৰৱাত যিটো উচ্ছেদ অভিযান চলিছে, সেইটো অভিযানক লৈ মানুহে বহুত মন্তব্য কৰিছে, বোলে মিয়াক টাৰ্গেট কৰি এইখিনি ঘৰ দুৱাৰ ভঙা হৈছে। তাত যদি খ্ৰীষ্টান অসমীয়া থাকিলেহেঁতেন তথাপিও ভাঙিলেহেঁতেন, কাৰণ কিয়? এইখিনি চৰকাৰৰ মাটি, তাত আজি দখল কৰিছে। ভাল এখন মেডিকেল কলেজ তাত 2 দিন পিছত বনাব, সেইকাৰণে ভাঙিছে চাগে। কিবা এটা হেৰি আছে, চৰকাৰৰ মাটি কিয় দখল কৰিব লাগে? ভাড়া ঘৰত থাকক, কিবা কৰক, চৰকাৰৰ মাটি দখল কৰি লাভ নাই ন। তো কথাটো মই এইকাৰণে ক'বলৈ ওলাইছোঁ যে এতিয়া শ্বাহৰুখ খানৰ কিছুমান কথা চলি আছে। শ্বাহৰুখ খানৰ বাৰু গেৰুৱা ৰঙক অপমান, হিন্দুত্ববাদী, এইবিলাক বহুত কথা। আৰু গেৰুৱা ৰংটো এতিয়া শ্বাহৰুখ খানক ক'লেই হ'ল হিন্দুত্ব, সেইটোতো মানে এটা কথা হৈছে, মুছলমানক টাৰ্গেট কৰি এইটো কৰা হৈছে। বহুতে অমুক তমুক কৰিছে, ডাঙৰ কথা হয়। কিন্তু কথাটো হ'ল কি, এইটো শ্বাহৰুখ খানক ক'লে সেইটো ক্লিপ নিশ্চয় কাটি দিব, কোনো টেনশ্যন নাই। এতিয়া চাওক আপোনালোকে, তাত হেৰি উচ্ছেদ অভিযান চলিছে, মানুহ পুখুৰীৰ পানী খাইছে। পুখুৰীৰ পানী খোৱাটো একো ডাঙৰ কথা নহয়। ময়ো আগতে অলপ এই পুখুৰীৰ পৰা দেখাই দিয়াচোন, এইটো পুখুৰীৰ পৰা মই আগতে পানী খাইছোঁ, এইটো পুখুৰীৰ পৰা। তো এতিয়া পুখুৰীৰ পানী খোৱাটো একো ডাঙৰ কথা নহয়। এতিয়া আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া ছাৰে সেইটোতো মানুহক বিচলাৰী পানী যোগান ধৰি থাকিব নোৱাৰে, এইটো কথাও সঁচা। এতিয়া পুখুৰীৰ পানী খাইছে। এতিয়া ইমান দিনৰ পৰা কংগ্ৰেছৰ দিনতো জাগে সিহঁতে আছিলে, কংগ্ৰেছৰ দিনত কিয় উচ্ছেদ অভিযান নচলালে সেইটো কংগ্ৰেছে জানিব। এতিয়া তাত এখন চাগে ভাল কল্পনা কৰিছে, তাত কিবা এটা খুলিবলৈ, সেইকাৰণে উচ্ছেদ অভিযান চলিছে। এইখিনিয়ে কথা। আপোনালোক বিনম্ৰ অনুৰোধ জনাওঁ যে হিন্দু মুছলিমৰ ৰাজনীতি কৰি লাভ নাই, ভালকৈ থাকক, ভালকৈ চলক। সদায় আমি ভাৰতীয় হিন্দুত্ব নাগৰিক, চবে মুছলমান হওক, অসমীয়া হওক, খ্ৰীষ্টান হওক, ভাৰতত থাকিলে চব অসমীয়া, চবৰে NRC আছে। তো চবে একো টেনশ্যন ল'ব নালাগে, বিন্দাছ চলিবলৈ খাই যাওক। এতিয়া আপোনালোকে যদি লাগি থাকে, এতিয়া হিন্দু মুছলিম ৰাজনীতি চলিয়ে থাকিব সদায়। এটা সময়ত মৰা কাটি আৰম্ভ হ'বই। ঠিক আছে, ধন্যবাদ।